জলকীয়া আছে কালি আনিছে নহয়। চেনাজ ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 1 জানুৱাৰী। আমাৰ ৰ'দত বহি আছে। আজি বগৰী খুন্দি খাব লাগিব দেই। বগৰী তেওঁ লৈ আহিছিলে কালি। এয়া মই এতিয়া খুন্দিব লৈছোঁ। বগৰী ৰ'দত বহি খাম আৰু। দুসপ্তাহ ওপৰত যাব। আপুনিহে খাব আৰু 4টা। আমাৰ এটাই হৈ যায় হে নহয়। 3টাতে হৈ যায় এটা। দি লবি। দুটোতে খাব লাগে ন। Kabani, bogui kabani. Ani khabole niba. Lobole disu. নবহে গা ধুক কিন্তু বস্তু নখাব নি। এয়া কাপোৰ এটা আছিলে ৰ'দত বহি চিলাই আছোঁ। বেটি আৰু আম্মা বা যে ইয়াতে এতিয়া ডাঙৰ হ'ল হাতটো ধৰা কৰিছো নাই তোমাৰে খাবিজান আগলে তুমিয়ে ৰাও মজৰাই পেলাই দিলো। মই বনাই আছোঁ দুপৰীয়াৰ খানা। ভাত পানী দুপৰীয়া খাই মেলি আজৰি হ'লোঁ। খাই এতিয়া 2টা বাজিলে। অলপ ওলাই যাওঁ মানে চুকাফা কলাক্ষেত্ৰ তালৈকে অকণমান ওলাইছোঁ যাবলৈ। টাইমটো স্পেণ্ড কৰি আহোঁগৈ তাতে। জানে কেনেকুৱা কৰিছে জানে হ'ব বছৰখনতে কথা আমাক ক্ৰছ হৈ গ'লে তালৈকে গৈছে আমাৰ গমে নাপালে ক'লোৱে প্ৰথমে লাইন সোমাব পাৰিম নে ঠিক নাই। এইফালে আমি পাই গ'লোহি কিন্তু ইয়াত বহুত বেছি ভিৰ। ইমান ভিৰ দেখিছে মই যে ভবাই নাছিলো ইমান ভিৰ হ'ব। আমি পালোহি ইয়াত 3টামান দীঘল লাইন লাগি আছিলে। 3:30মান বাজিলে আমি পাওঁতে। আধা ঘণ্টা 40 মিনিটমান লাইন পতাৰ পিছত সোমাব পাৰিছো ইয়াত। লেফ্ট চাইডে এইটো এটা অডিটৰিয়াম আছে, দেখিবলৈ ধুনীয়া। ৰাইট চাইডে এয়া ডাঙৰ এটা পুখুৰী আছে, তাত বটিং হৈ আছে। এইটো এটা বিল্ডিং আছে। ইয়াত ফাৰ্ষ্ট ফ্ল'ৰত স্বৰ্গদেউ চুকাফাৰ মূৰ্তি আছে ডাঙৰ। গ্ৰাউণ্ড ফ্ল'ৰত এটা আৰ্ট গেলেৰী আছে। আমি এয়া ওপৰলৈ উঠি যাওঁ আৰু ফটো চটো মাৰোঁগৈ অকণমান। স্বৰ্গদেউ চুকাফাৰ মূৰ্তি ওপৰলৈ আছে। ওপৰৰ পৰা ৰাস্তাৰ ভিউটো ধুনীয়া লাগিছে। খুব বহুত মানুহ আছে কাৰণে চাগে বেছি ভাল লাগিছে। ইয়াৰ ষ্টেপত বহি মানুহবোৰে ইয়াৰ ফটো তুলিছে। আৰু নহয় হেৰিবোৰ দেখিলে মিউজিয়ামৰ পৰা আমি এতিয়া ওলালো। মোবাইল নিব নিদিয়ে, সেইটো কাৰণে ভিতৰত দেখাব নোৱাৰিলো। মিউজিয়ামটো চাইও ভাল লাগিল। মিউজিয়ামত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ, যুদ্ধ বিগ্ৰহ, সা সামগ্ৰী ইত্যাদি আপুৰুগীয়া বস্তুবোৰ আছে, যিবোৰ আমি সচৰাচৰ দেখিবলৈ নাপাওঁ।
সেই বিল্ডিংটোত জুইহাল ৰেষ্টুৰেণ্টখন আছে। ফুৰি হৈ গ'ল আমাৰ, এতিয়া জুইহালখন ওচৰতে আছে ৰেষ্টুৰেণ্টখন, তাত খাবলৈ আহিছোঁ। আৰু জুইহালত খাম বুলি মানে গৈছিলোঁ, কিন্তু ছেকেণ্ড ফ্ল'ৰতহে আছে ৰেষ্টুৰেণ্টখন। আমাৰ মানে ওপৰলৈ উঠি প্ৰব্লেম হৈ যায়, আমি তাত নাখালোঁ, দেৰগাঁও ফালে ক'ৰবাত খাই যাম আৰু। আৰু আমাৰ ইয়াত এতিয়া চাই হৈ গ'ল, এতিয়াও নতুন মানুহ আহিয়ে আছে ইয়াত। এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ, ভাল লাগিলে আহি। দলংখন যে বগীবিল এইটো সেইখন দিছে নি ৰাজীৱ ভৱনটো খেলাখনি পাইছোঁ। আমি এতিয়া দেৰগাঁৱৰ কেফে কানেকশ্যন তাত আহিছোঁ। ইয়াৰ পৰিৱেশটো খুব ভাল লাগিছে, নিউ ইয়েৰ বুলি মানুহবোৰ ইয়ালৈও আহিছে টাইমটো স্পেণ্ড কৰিবলৈ। বাইকখন ক'ত ৰখানে চোৱা বাটতে কাপোৰখন আছে ন আগলৈ বাগান এখন আছে, মই নামটো পাহৰিলোঁ, নিয়ামহে বিলৰ কথা ক'লে জুবি বিল আমি এনেকৈয়ে বছৰৰ প্ৰথম দিনটো পাৰ কৰিলোঁ। আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেণ্ট কৰি জনাবচোন আজিৰ ভিডিঅ'টো কেনে পালে। থেংক ইউ।